বাহিৰত কি হয় হাল্লাও বোপাই ও কি এ বোপাই কেমন হাত দিবি না বাবা আজি শুরু করে দিয়েছি গাঁর মানে পতা খেয়ে দিয়েছি মাক দিছো মনের দাগ মারলে কই ও যুগের নাকি তই ও মনের দাগ মারলে কই জি খাওয়া দাওয়া শুরু করা আমার গাঁত এবার পাগলে কথা বইয়া হো গাঁর মানে মারবো আজও হচ্ছিল কি কবি বোপাই হব দে বোপাই হব দে তা কবি নাজা দে বোপাই সেবারে নাজা দে তা হাত দিবি যা যা নিজৰ ল'ৰাটো ডক্তৰ মাজু ল'ৰাটো ডক্তৰ হলে কি হব কিন্তু বেলেগত তাতে চিকিৎসা ল'ব লগা হৈছে আৰু বোপাই শুন তোকো এটা কথা কওঁ তই আজিৰ পৰা আমাক চুৰ কৰি খুৱাব নালাগে লাগিলে আমি মৰি যাম নাখায় আৰু বেমাৰ হৈ মৰি যাম চুৰ নকৰিবি তই ভাল হ ডাঙৰ আবাটো ইঞ্জিনিয়াৰ মাজুটো হল ডক্তৰ এই বিটা জিলা ভগৱানাই নাংগে দে এইগুলা বাদ দি আমি উনকে মরা বলি পাই উনকে মরে যাম আমি এই তো উনকে মরা বলি গা বুঝি দে শুন বোপাই ডাঙৰটো দাইৰেৰে মাজু দাইৰেৰে ইমান ডাঙৰ চাকৰি কৰে কিন্তু আমাৰ দুখ কষ্ট বুজি নাপলা তই সৰু হৈ যে আমাৰ এইখিনি কষ্ট কৰি আছা নালগে বোপাই ইমান কষ্ট কৰিব নালগে তই আমি থাকাই দিনকেইটা এনেকে মৰি যাওঁ আমি এই যে বুঝে মরা বলি ভাত না যা বোপাই ভৰি ধো ময়ো ভাত ওলাও যা তাহলে রাতি তোমার আমার সামনে যাবে অ যা বোপাই আমাৰ কাৰণে চিন্তা কৰি নাথাকিবি ভালকে কাম কৰ আৰু চুন নকৰবি তই যা তাহলে ওকে নেতান কামি দে অ যা আর কিছু করবি ওই আইতে আই সসুর তোমার মাঝি ঘোরা ডক্টরের কথা দিছি বাতৰি দিছি এ ভালে করছি দে আমাক নুখুৱালে যে সি ভাল কাম এটা করছি বাদ দে এটা কথা বাদ দে মায়ে বাবা চিন্তা হাজাৰ ভাল কাম কৰো সেইগিলাখান কামত নাই গম পাইছ সেইগিলা বাজা এই গাঁৱতে মাথা যা বুঝুন না অ আ আচ্ছা আছো ৰ ব বুঝিল সৰবা আছে না ঘর পাইলে ভাতকেইটা খাই লবলৈ অলপ কাম চাম পাওঁ না কাম করবি আছে কাম করবি আসলে কিবা কাম কাম আছে আছে ৰ কাম আছে ৰ এই বেৰা গিলে দিবা ৰ তই কালি আমাৰ গাঁৱত এদিন কাম কিয় করলি নকরবি নাকি তই একদিন 2 দিন করলি কি জানা দা নকরবি কি নকরলেও নহয় করলেও বয়া কিন্তু করলি হাজিরা মানে তখন মাছ ফেক কৰি ফেলছা কিন্তু দিনটোত হাজিৰা 300 টকা পাওঁ সেই 300 টকাৰ নুকলে না ঘৰতে খাম না বুঢ়া বুঢ়ীৰে ঔষধ তই আনি সদা কাম কৰি আনক চোৰ কাম নকৰবি তই সদায় চোৰ কৰা কাম মই নকৰিলে- বাৰু তই কাম বিচাৰ তোক মই কামত লগাম তোক মই বুজি পাওঁ কিন্তু বেলেগতো নুশুনে বেলেগ গাঁও নহয় তোক কামত বেছি তোক লগাব নেকি নাই, এই নাই। যে আমাৰ গাঁৱত কালি চোৰ কৰিছে কেনে কামত লগাবি সেনেকুৱা ক'ব নালাগে সেইটো হয়। সেইকাৰণে আজি বাৰু চোন নকৰবি নাই দে নকৰো আজি পৰা চোন নকৰো বুলি আৰু চোন নকৰবি লাগে হাজিৰা কৰি সদায় খাবি মিলাব পৰা খানি মিলাবি মিলাব নলি নাই গম পাইছা না আৰু ৰক্ত নদীটো দাইজেৰি নাছিল দাদা আছিলে দাদা থাকলে কি হ'ব কামত নাই সেন্দে
কি কৰে এনতে বৰডেকাটো ইঞ্জিনিয়াৰ সি থাকে আমেৰিকাত অ আৰু মাজডেকাটো ডাক্তাৰ সি থাকে দিল্লীত পইচা নাদে নাই 1 টকা নাদে কি পইচা নাদে 1 টকা নাদে দাদা কি ইনাম কষ্ট কৰি মাৰে যদি পঢ়ি কিনে ডাঙৰ মানুহ হ'লে যে মোৰ পঢ়া কমচে কম মাৰে যদি ঔষধ খানি পইচা তো দি দিয়া পাৰে নাই নাই 1 টকা দিয়া নাই মই চলি আছো দে ঘৰখন কিবাকে 300 টকা পালো বাবা ওদে খান ধনিয়া দেনা মুখে তো যেখানি কৰা খান চলো কিন্তু চন্ন কৰবি দে কৰা নাই নাই নকবা চন্ন কৰবি চৰ কৰবি কিরা বেয়া গম পাইছা নাই চন্ন কৰবি এই বেৰা আছে যাই রে করছে বাড়ি আমার বাড়ি এসে বেরা গেলে বতা আনছি দে গুনার পাসপোর্ট দিনের 5 দিন রাতে বা সবজি আছে আমার বা তোর বা আছে কিনে গোস করে আর হেনবি দাম আলু যা সোজা পুরা তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে কি হে বোপাই আপোনালোকৰ যে ডাঙৰ দাদাটো আমেৰিকাত থাকে এতিয়াও নিউজত দিছে চাওক চাও বোপাই চাও এ ভালে হৈছে দেই দুটা ল'ৰা যে মোৰ বাহিৰত থাকি ভাল নাম কৰি আছে সেই মই সন্তুষ্ট আমাক নোখোৱাকে দেই কি পুৰা কৰি আপোনালোকৰ ডাঙৰ দাদা আৰু ভাই দাদাৰ কাৰণে গৌৰৱ অনুভৱ নহয় নেকি শুন বোপাই তোক কথা এটা কওঁ আজি হাজাৰ ডাঙৰ মানুহ হওক বোপাই যোন ল'ৰা বা ছোৱালী মায়েক বা দেউতাকক সন্মান কৰিব নাজানে বোপাই সেইগিলা ল'ৰা ছোৱালীৰ পঢ়া কাম নাই গম পাইছে হাজাৰ ডাঙৰ মানুহ হওক মোৰ যি ঘৰত সৰু পাতো আছে তাক চিন্তা ভাবন সি চুৰ কৰি হওক বা বেলেগৰ ঘৰত কাম কৰি হওক আমাক যি মায়াক আৰু বাপেকক কিবাকে চাই আছে বাপু ভাল দি আছে আমাক এই আমাৰ সন্তুষ্ট গম পাইছে ডাঙৰ দাদাৰে আৰু মাঝি দাদাৰে বাহিৰত থাকি ভাল কাম কৰি আছে আমাৰ ভাল লাগছি গম পাইছে আমি গৌৰৱ অনুভৱ কৰিছো কিন্তু বাপা গৌৰৱেদিতো একো বস্তু হ'ব নোৱাৰে নাপাৰে যদি আমি ভাতকেইটা খাব নাপাওঁ যদি চলিকেইটাৰ মৰম নাপাওঁ আমি ডাঙৰ দীঘল কৰি কিনে ভাল মানুহ কৰা দালি কি লাভ ভাল বাপা আপোনালোকে কি খবৰ চবৰ নলয় নেকি খবৰ ল'ব ডাঙৰ মানুহে বাঢ়ি গেলাক মায়ে বাপেক গম পাইছে ঘৰত যি আছে বাপাই সি আমাক যেনেকৈ ন বাচ্ছা ভালে থাকক ভগৱানে ভালে ভালে ৰাখক তাক সি আমাৰ কাৰণে বহুত কষ্ট কৰে গম পাইছে বাপা সি মোৰ আচল পুত্ৰ সি গম পাইছে সি মোক বহুত কষ্ট কৰি আমাৰ মায়ে বাপেকক চাই আছে গম পাইছে বাপা কি ক'ম আৰু বাপা তইতো কথা নি জানিবিয়ে মই যে তোক কৈ থাকো সেই দুটা পুতেৰে মৰা বুলি ভাব তই তোক এনাই নকওঁ তোৰ আচাৰ পুতেৰে তোৰ সৰু পুতেৰে দিয়ে গম পাইছে তই আৰু কোন বাবা তোক কওঁ মই বেছি সপোন নেদেখিবি গম পাইছে সপোন দেখ ভাল সপোন দেখ তই মাইৰে দেউতাৰে মৰম কৰ মাইৰে দেউতাক কোনদিনা সুখত ৰাখিব পাৰা সেই সপোন দেখ তই মাইৰে দেউতাক সদায় প্ৰাৰ্থনা কৰি ওলাই যাবি তোক ভগৱানক প্ৰাৰ্থনা কৰিব নালাগে গম পাইছে মায়ের দুটিতে কোনো নয় ভগবান গম পাইছে তোমরা আমি কেমন কষ্ট করে ডাঙার দিয়ে গেল গম পাইছে ভালো দিছে বাবা যা দে বাবা ন যা দুখ কৰি নাথাকিব যা বাবা যা চাওক ৰাইজ আজি আমি এই ভিডিঅ'টো এইকাৰণে বনালো যে আজিৰ সমাজত এই কিছুমান ঘটনা হৈছে যে কিছুমানে ডাঙৰ মানুহ হৈ মাক বাপেক যেতিয়া বুঢ়া হ'ব তেতিয়া তেওঁলোকে মাক বাপেকক চাব বাদ দিয়ে নিজৰ কামত লাগি যায় আৰু এই ঘটনাবিলাক যাতে নহয় আৰু যিবিলাক আমাৰ সমাজত আছে সৰু সুৰা কাম কৰি চলা মানুহ খেতি কৰা মানুহ এইবিলাকে চাই আৰু ডাঙৰ ডাঙৰ চাকৰি কৰি ল'ৰা ছোৱালী মাক বাপেকক পাৰি যায় সেইকাৰণে ক'লো যে আজিৰ সমাজত যাতে এইবিলাক আৰু ঘটনা দ্বিতীয়বাৰ নহয় আৰু গাইজ ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব